হাই ফ্ৰেণ্ড, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। আজি মোৰ পাকঘৰৰ ৰেচিপিটো হ'ল লোকেল মুৰ্গী আলু দি জোল বনাম। এয়া মোৰ ৰেচিপিটো। আপোনালোকে মোৰ ৰেচিপিটো চাব। এইফালে আছে লোকেল মুৰ্গী, এয়া আলু, এইফালে পিঁয়াজ আৰু নহৰু কুটি লৈছোঁ। ইয়াত আছে কেঁচা জলকীয়া, আদা আৰু নহৰু পেষ্ট একেলগে, আৰু ইয়াত গৰম মছলা। মই কেৰাহীটো পাতি দিছোঁ। কেৰাহী গৰম হ'ল। এতিয়া মই ইয়াত মিঠাতেল দিম। মই মিঠাতেল দিলোঁ। তেলখিনি গৰম হোৱালৈ অলপ সময় অপেক্ষা কৰোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ নহৰু এড কৰিম। ইয়াত গৰম মছলাখিনি দি দিম। ইয়াত লং ইলাচি আৰু দাৰচেনি দি দিলোঁ। এতিয়া মই ইয়াত তেজপাত এড কৰিছোঁ। তেজপাতৰ ঠাৰি দিলোঁ। তেজপাতৰ ঠাৰিৰ এটা বেলেগ ফ্লেভাৰ আহে, সেইকাৰণে তেজপাতৰ ঠাৰিত দিলোঁ মই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে আৰু বনাই খাই চাব পাৰে। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্ট আৰু কেঁচা জলকীয়াৰ পেষ্ট এইখিনি দি দিম। অলপ সময় ভালদৰে ভাজি লওঁ, নহ'লে কেঁচা নহৰুৰ গোন্ধটো থাকি যায়। ভালদৰে ভাজি লৈ পিছত সেই মছলাখিনি এড কৰিম। এতিয়া মই ইয়াত পানী অলপ দি দিম, নহ'লে লাগি যাব। আৰু এতিয়া লাহে লাহে মছলাখিনি এড কৰি আছোঁ। এয়া 1 চামুচ হালধি গুড়ি, এফালে আছে ধনিয়া আৰু জিৰা গুড়ি, এফালে আছে 1 চামুচ জলকীয়া গুড়ি। জলকীয়া গুড়ি আৰু অলপ দিম, যিহেতু আলু আছে লগত। সেইখিনি ভালদৰে লৰাই লৈ অলপ সময় ভালদৰে মজাই ল'ম। এতিয়া ইয়াত পানী এড কৰিম। দুই মিনিটমান ভালদৰে মজাই লওঁ।
এতিয়া মই ইয়াত নিমখ এড কৰিম। ইয়াত নিমখ পৰিমাণ অনুযায়ী দি দিলোঁ একেবাৰে। এইখিনি ভালদৰে মজোৱা হৈ গ'ল, 2 মিনিটমান হ'ল। এতিয়া মই ইয়াত মাংসখিনি দি দিম। মাংসখিনি অলপ সময় ভালদৰে লৰাই দিওঁ। মই মাংসখিনি ভালদৰে লৰাই ল'লোঁ। পাঁচ মিনিটমান ঢাকি পেলাই হ'ব দিওঁ। এইখিনি মোৰ ভালদৰে মজোৱা হৈ গ'ল। এতিয়া মই ইয়াত আলু এড কৰিম। সেয়া আলুখিনি দি দিলোঁ আৰু 5 মিনিটমান ঢাকি পেলাই হ'ব দিওঁ। এইখিনি হৈ গ'ল মজোৱা ভালদৰে। এতিয়া মই ইয়াত জোল দি দিম। লোকেল মুৰ্গী সদায় জোলেই খাব লাগে, জোল বনাই আছোঁ। জোলৰ পৰিমাণটো অলপ বেছিকৈ দিম।